ভিতৰৰ অঞ্চল মানে বহুতখিনি মানুহ আছে তাত। আমাৰ ছাৰ এজন আছে, ছাৰ বহুত হেল্প কৰিছে আমাক। ধন্যবাদ। প্ৰকৃততে আপোনালোকক দিও শেষ কৰিব নোৱাৰোঁ, কাৰণ আপোনালোকে যে ইমান দূৰৰ পৰা আমাৰ স্থানীয় ৰাইজসকলৰ বাবে ইমান সুন্দৰ ঠাইলৈ আহি কষ্টৰ মাজেদি আহি আপোনালোকে এয়াখিনি সহায় কৰিছে, তাৰ বাবে আমি সদায় আপোনালোকক চিৰকৃতজ্ঞ হৈ আছোঁ। আজিলৈকে আহি পোৱা নাছিলোঁ আৰু আমি ভবাও নাছিলোঁ ইমানখিনিলৈকে হৈছে, যিহেতু আমি মোবাইলত দেখি আছিলোঁ বা টিভিত দেখি আছিলোঁ, কিন্তু আমি ইয়াত আহি পেলাই এতিয়া অনুভৱ কৰিব পাৰিছোঁ যে মানুহখিনি কিমান কষ্টত আছে।